নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ লিজা নামৰ এই চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ক্লাছ 4ৰ লেসন নম্বৰ 1 হি ইজ ৱাইজ নামৰ পয়েমটো পঢ়িম। গতিকে আমাৰ পয়েমটো আৰম্ভ কৰোঁ। হি ইজ ৱাইজ, তেওঁ জ্ঞানী। God had planned the world so nice, I must thank him, he is so wise. ভগৱানে পৃথিৱীখনক অতি সুন্দৰকৈ পৰিকল্পনা কৰি থৈ গৈছে। I must thank him, he is so wise. তেওঁ খুব জ্ঞানী, তেওঁক মই ধন্যবাদ কোৱাটো উচিত। He planned a sun, and the planets around our earth is so lively, a second never found. তেওঁ এটা সূৰ্য পৰিকল্পনা কৰি থৈ গৈছে। And the planets around our earth is so lively. আমাৰ পৃথিৱীৰ চাৰিওফালে থকা গ্ৰহবোৰ কি হৈ গৈছে জীৱন্ত। A second never found. দ্বিতীয়টো আমি কেতিয়াও নাপাওঁ। He created the seas. তেওঁ সাগৰ সৃষ্টি কৰিলে। The rivers and the lakes, forests, flowers and fruits, all we see are his make. ইয়াৰ উপৰিও নদী, হ্ৰদ, অৰণ্য, ফুল, ফল এইবোৰ আটাইবোৰেই হৈছে তেওঁৰ সৃষ্টি। With all of them and the air we breathe, এই আটাইবোৰৰ উপৰিও বায়ু দিলে য'ত আমি উশাহ লওঁ। The earth is ours, a beautiful place to live. পৃথিৱীখন আমাৰ আৰু আমি জীয়াই থকা এখন সুন্দৰ ঠাই বা আমি বসবাস কৰা এখন ধুনীয়া ঠাই হৈছে আমাৰ এই পৃথিৱীখন। অৰ্থাৎ এই কবিতাটোত ভগৱানক লৈ লিখা হৈছে। অৰ্থাৎ ভগৱানে আমাক পৃথিৱীখন দিয়াৰ উপৰিও পৃথিৱীত থকা সূৰ্য, গ্ৰহ, নক্ষত্ৰ, নদ, নদী, হ্ৰদ, ফুল, ফল এই আটাইবোৰ হৈছে ভগৱানৰ সৃষ্টি। ইয়াৰ উপৰিও আমি উশাহ ল'বলৈ বায়ু তেওঁ দিলে আৰু আমি বসবাস কৰিবলৈ এখন ধুনীয়া পৃথিৱী আমাক তেওঁৱে সৃষ্টি কৰি দিলে। সেয়েহে আমি ভগৱানক ধন্যবাদ কোৱাটো উচিত। কবিতাটোৰ সাৰাংশ ইমানেই। ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিবা। এই ভিডিঅ'টো হৈছে ক্লাছ 4ৰ প্ৰথমটো লেছনৰ। বাকী লেছনবোৰ তোমালোকে পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো প্ৰেছ কৰিবা। ইয়াৰ কুৱেশ্যন এনচাৰ্ছখিনি মই অন্য এটা ভিডিঅ'ত দিম, তোমালোকে চাবলৈ নাপাহৰিবা। চ' আজিলৈ সামৰিছোঁ। নমস্কাৰ।